বন্ধুসকল নমস্কাৰ আহকচোন আজি এআই দ্বাৰা খেতি পথাৰলৈ যাত্ৰা কৰোঁ আমাৰ জীৱিকা হৈছে খেতি সকলো কৰ্মতকৈ খেতি আমাৰ আগভাগত থাকে খেতি বুলিলে অকল খাবলৈ বা ব্যৱসায় বুলিয়েই নহয় ইয়াৰ সৈতে জড়িত হৈ থাকে আমাৰ আবেগ আৰু এই জীৱিকাই আমাক ভৰসাও দিব পাৰে গাঁৱত বোকা পানী থাকিব পাৰে কিন্তু সকলো খাদ্যৰ প্ৰকৃত ভিটামিন গাঁৱত থাকে আৰু এটা কথা গাঁৱত প্ৰায় মানুহৰ নিজৰ পুখুৰী থাকে আৰু যিসকলৰ পুখুৰী নাই সেইসকলৰো চিন্তা নাই বহাগৰ পিছত পথাৰত জাকৈ বাই মাছ পোৱা যায় এতিয়া বলকচোন পাচলি খেতি ফালে এপাক চাওঁ গাঁৱত পাচলিৰ বাবে দৰবৰ প্ৰয়োজন নাই যিহেতু হাৰুৱা মাটি আৰু গোবৰ সাৰ সবৰ ঘৰতেই থাকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই